নাজনীন ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু মই এতিয়া সময় হৈছে আপোনাৰ এতিয়া সময় প্ৰায় 7টাই বাজিলে আৰু ভাবিছোঁ চুনুৱে খেলি থাকোঁতে ৰাতিৰ বাবে ৰেডি কৰি লওঁ। আৰু আজি ৰাতিৰ ভাগত আমাৰ নিৰামিষ চলিব, কাৰণ আজি মাছ মাংস একো নাই, আজি চব্জি বনাম। আৰু এইফালে আমাৰ চুনু এইজনী খেলি আছে আৰু ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিছোঁ। আৰু ভিডিঅ'টো সবেই শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। আৰু প্লিজ মোৰ চেনেলটো সবেই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঠিক আছে, চাই থাকিব। আৰু ৰাতিৰ সাজৰ বাবে পাকঘৰলৈ আহি গ'লোঁ। মই কেৰাহীখন উঠাইছোঁ লাহেকৈ। আজি ৰাতি এইবোৰ আৰু চব মিক্স বনাম। ইয়াত মূলা, আকৌ এইটো কি আছিলে নামটোৱে পাহৰি যায়, বেঙেনা, আলু সেইবোৰ বনাম আৰু চয়াবিন কেইটামান দিম ইয়াতে। আৰু এইফালে বিলাহী আৰু পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ। বিলাহী, পিঁয়াজ আৰু নহৰু দি মই ইয়াত পেষ্ট বনাই লৈছোঁ। কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াত মিঠাতেল দি দিছোঁ। ইফালে আমাৰ মিঠাতেল দি হৈ গ'ল। কেৰাহীখন তেল গৰম হ'ল, মই ইয়াত পিঁয়াজ আৰু বিলাহীৰ পেষ্টটো দি দিছোঁ। ইয়াত মই দিছোঁ ধনিয়া গুড়ি দিছোঁ, জিৰা গুড়ি আৰু এইফালে দিছোঁ হালধি। ভালদৰে এতিয়া এই তেল ওলালে ভাজিম। আমাৰ মছলা ভজা হৈ গ'ল, এতিয়া চব্জিখিনি দি দিম। এইফালে মই ভাতো পাতি দিলোঁ, যিহেতু আজিকালি আমাৰ চুনু ডাঙৰ হৈছে। চুনুৱে ৰাতি ভাত খাই হয় আৰু নহ'লে তাই ৰাতি আমনি কৰে। এতিয়া যিহেতু ঠাণ্ডা দিনৰ ৰাতিটো অলপ দীঘলীয়া হৈছে, সেইকাৰণে তাইক মই ভাতে খুৱাইছোঁ। আৰু এতিয়া তাই বোলে ৰ'বা পৰিব গৈছোঁ ছোৱালী চব খাইব লাগে। চুনু কি কৈছা? বদমাছি। আমাৰ মানে বিচনাখন আপোনাৰ 5 মিনিটো ঠিক হৈ নাথাকে। এইখন একদম মাত্ৰ পাৰি গৈছিলোঁ আমাৰ চাফা, হয় নাই? হেল্ল'। আৰু আজি হয় পিছদিনা ৰাতিপুৱা। কালি ৰাতি ভিডিঅ' নকৰিলোঁ আৰু চুনুৱে আমনি কৰাৰ কাৰণে। আৰু এতিয়া আমি গা পা ধুই আজৰি হৈ আহিছোঁ। এইজনী আমাৰ চুনু শুই আছিলে, এতিয়া উঠিছে দেই। এইজনী আমাৰ ভাল ছোৱালীজনী দেই। ভাবিছোঁ চাহ একাপ খাই লওঁ, কিন্তু 10টা মানে 11টা 11:30 বজাত চাহ একাপ নাখালে ভালো নালাগে। সেইকাৰণে চাহ অকণো খাই লওঁ। বোলা আমি চাহ খাম বোলা। মা আৰু ইমানে চুলি সৰিছে, নকাৰ চুলি সৰিছে, জনাবচোন দে। আৰু চুলি সৰিলে কমাবলৈ, চুলি সৰা কমাবলৈ কি কৰিব লাগে প্লিজ জনাব। আৰু এয়া আমাৰ চুনুৱে তাইয়ে বেছিকৈ সৰাই দিছে চুলি। আৰু আমি এতিয়া চাহ বনাম বলক। এফালে চাহৰ লগত আছে চানা আৰু গুগলি বিস্কুট, লাল চাহ। এইফালে আমাৰ চুনু দেই নিজৰ বস্তু একো নাখায়, অকল খালি আমাৰ বস্তুবোৰ খাবলৈ লাগে, হয় নাই? নিজৰ মাম নাখায়, আমাৰ বস্তু খাবলৈ লাগে, হয় নাই? খাবা, তুমি খাবা, চানা খাবা। তুমি চানা খালে যেতিয়া মাম নাখাবা। এইজনী চক কেনেকৈ প্লেট টানিছে, কেনেকৈ বুঢ়ী মানুহৰ নিচিনা। আৰু এতিয়া হৈছে গধূলিৰ সময় আৰু মই চাহ গধূলি আৰু চবেই চাহ খাই, মই চাহ একাপ খাম বুলি ভাবিছোঁ। আৰু আজি চাহৰ লগত আজি চাহ খাবলৈ ভাজিম। আমি যে বনাইছিলে এনে পাপৰ, সেইবাৰ ভাজিম। আৰু এইফালে আমাৰ কচুগুটি ল'ৰা ছোৱালীবোৰ আছে। আৰু এইবোৰ আমাৰ যিটো নালাগে, মেকআপ কৰা বস্তু লাগে সিহঁতক খেলিবলৈ। চুনু কিবা এটা ক'বলৈ আহিছে নি? এই দৌৰা-দৌৰি আহিছে। কিবা এটা ক'বলৈ আহিছে। কি কথাটো কোৱা। এইফালে আমি সেইদিনা বনোৱা পাপৰ ভাজিছোঁ।
এয়া চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে আমাৰ পাপৰ। আমাৰ চাহ ৰেডি, চৰি এইফালে বুট ভজা, লাল চাহ, এইফালে কেঁচা চানা, আলিদা গৈছিলে, ৰঙামাটি আলিদা আনিছিলে, আৰু এয়া হ'ল আমাৰ পাপৰ। চক চাব কিবা এটা শুনিছে কিমান ধুনীয়া শব্দ গৈছে, কুৰুককৈ বাঢ়িছে। পাপৰটো খাবলৈ পুৰা টেষ্টি হৈছে আৰু প্লিজ বনাই চাব চবে। একেবাৰে সহজকৈ বনাইছোঁ, তাত একো কষ্ট নাই আৰু বৰ বিশেষ একো বস্তু নালাগে, ঘৰত যি আছে সেয়া দিয়ে হৈ যাব। প্লিজ চবে এবাৰ বনাই খাই চাব। ঠিক আছে, আমি খাই লওঁ তেন্তে। হেল্ল', মই ভিডিঅ'টো পৰহি দিনাই কৰা, আজি ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ। কি হৈছে এইকেইদিন ভিডিঅ' কৰিমকৈ থাকি যায় আৰু তেনেকুৱা বিশেষ একো কৰাও নাই আপোনালোকক দেখাব পৰা। আৰু এতিয়া হৈছে ৰাতিপুৱা সময়, মই গা পা ধুই আজৰি হৈ আহি ব্ৰেকফাষ্টৰ বাবে ৰেডি কৰি আছোঁ। আজি ব্ৰেকফাষ্ট বহুত দেৰি হৈ গ'ল। আজি ব্ৰেকফাষ্ট একেবাৰে চিম্পলকৈ বনাম বুলি ভাবিছোঁ। চিম্পল মানে কি আৰু মেগী বনাই দিম, হাজবেণ্ডৰো দেৰি হৈছে, খাই পেলাই যাবলৈ লাগে। আমি মানে কি হ'ল মোবাইলত এলাৰ্ম দিছিলোঁ যদিও হাৰ নাপালোঁ, কি হ'ল জানো, সেইটো কাৰণে এতিয়া পটাপট মেগী বনাই লওঁ। আৰু মেগী বনাই আৰু একেবাৰে চিম্পলকৈ বনাইছোঁ বইল মেগী, যিহেতু দেৰি হৈছে। ঠিক আছে, আজিলৈ আহিছোঁ তেন্তে, আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ, যিহেতু ভিডিঅ'টো বিশেষ বহুত দীঘলীয়া হৈ যাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপায়, আৰু প্লিজ সকলোকে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।